মোৰ ওলাই মেলি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু ক'বচোন ভিডিঅ'টোত। একটো মই এনেদৰে ভিডিঅ' আজি গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে। মানে কালিলৈ মৃত্যু হোৱা আছে মোৰ ভাগৰ, মানে মোৰ মানুহজনৰ মৃত্যু হোৱা আছে, তাকে বজাৰ কৰিবলৈ যাওঁ ব'লক। তো ফাইনেলি ঘৰৰ পাই গ'লো। এতিয়া ব'লক যাওঁ কাপোৰ দোকানলৈ, কাপোৰ বজাৰখিনি আগে কৰি লওঁ, তাৰপিছত চব্জি মাৰ্কেটত সোমাম আৰু। সেইকাৰণে আগে এতিয়া কাপোৰ মাৰ্কেটত গৈ লওঁ, তাৰপিছত ব'লক চব্জি মাৰ্কেটত গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো আগলৈকে। কাপোৰ বজাৰ মানে কাপোৰ দোকানৰ পৰা আহিলোঁ। এতিয়া চব্জি লৈ লওঁ, কাপোৰযোৰ দেৰিকৈহে দেখাম আৰু। কাপোৰযোৰ চিলাবলৈ দিয়া হৈ আছে, আৰু কাপোৰ লোৱা আছিলে তাতে থৈ অহা হৈ গ'ল। কাপোৰযোৰ অকণমান দেৰিকৈ চাবলৈ পাব, মানে ঘৰত গৈ চাবলৈ পাব, এতিয়া চাবলৈ নাপায়। কাৰণ কাপোৰযোৰ মানে চিলাবলৈ দি থৈছোঁ, সেইকাৰণে ঘৰত গৈ দেখামগৈ কাপোৰযোৰ ভালকৈ আপোনালোকক। কাপোৰযোৰ লৈছিলোঁ চিলাবলৈ দিবলৈ ৰখি আছোঁ। এতিয়া চিলাই হ'ল বুলি কৈছে, যাম আৰু লৈ। তো ইয়াৰ পৰা কাপোৰ কানি লৈ ল'লোঁ। পিছফালে আছে দোকান দেখিবলৈ পাইছে, ইয়াৰ পৰা কাপোৰ কানি চব লোৱা হৈ গ'ল। কাপোৰ মানুহজনী কাপোৰযোৰ চিলাবলৈ দিয়া হৈ আছে। এতিয়া চিলাবলৈ অকণমান টাইম লাগিব কৈছে, আধা ঘণ্টামান টাইম ৱেইট কৰি আছোঁ আৰু। তাৰপিছত ঘৰত গৈ দেখাই আছোঁ কাপোৰযোৰ। দোকানৰ পৰা বস্তু চস্তু পূৰা লৈ লৈছোঁ, থৈ আহিছিলোঁ। এতিয়া এইযোৰ কাপোৰ লৈ আহিলোঁ চিলাই মেলি, কেতিয়াবাতে ঘৰ পালোহি বাৰু। এইবোৰ কাপোৰ তাৰপৰা এইফালে আছে, এইবোৰ কোনোবাই চাইছিলে হ'বলা। এইটো মোৰ কালিলৈ কাৰণে লৈ আহিছিলোঁ, মানে পঞ্জাৱী চাৰ্ট। এইটো কাইলৈ যাওঁতে পিন্ধি যাব লাগিব ন। তো এতিয়া সৰুকৈ ঘৰতে মানে সকাম এখন আছে, তাকে হেৰি কৰি আছে। তাৰপিছত যাব লাগিব আকৌ চচুবাৰীলৈ, বস্তু কিছুমান দিবলগীয়া আছে, মানে তাত দি থৈ আহিব লাগিব। আগদিনাখনি দিয়া কিবা হেৰি আছে বোলে, তালৈ যাব লাগিব অকণমান দেৰিকৈ। তাত গৈ বস্তু পাতি দি আহিহে বস্তু পেকিং কৰা আপোনালোকক দেখাব পাৰিম আৰু। তাৰপৰা তালৈ যোৱা ভিডিঅ' নকৰোঁ বাৰু, বাৰীলৈ যোৱা কাইলৈহে চাব পাব আৰু। সেইটো মানে কাইলৈ যাম ন, কাইলৈ সেইটো ভিডিঅ' চাব। সেইটো ভিডিঅ' দুদিনমান লেটকৈ পাব বাৰু, কাম বন আছে না। কাইলৈ অহাৰ পিছত এডিটিং কৰিতো আপলোড দিব নোৱাৰিমেই, টাইম নাপাম যিহেতু, সেইকাৰণে অকণমান লেট হ'ব। তো তেতিয়ালৈকে বাই বাই, লগ পাই আছোঁ আকৌ গধূলি। তো কাইলৈ কাৰণে এইবোৰ বস্তু লৈ অহা হৈছে, ব'লক। আৰু এতিয়া পেকিং কৰি আছে বোলে, ব'লক গৈ আছোঁ। চাওঁগৈ এতিয়া কি পেকিং কৰিছে। কিছুমান বস্তু লৈ আহিলোঁ কাইলৈ কাৰণে, আৰু দৰকাৰ হ'ব না, মটন চটন কিবা কিবি, সেইবোৰ লৈ আহিলোঁ বাৰু। এতিয়া কাইলৈ যাম আৰু ওলাই। এতিয়া ঘৰত পেকিং কৰিছে, তাৰপিছত চাই থাকক ভিডিঅ'টো। তো এইফালে পূৰা পেকিং কৰাত লাগি গৈছে। পেকিং লাগি গৈছে কাইলৈ কাৰণে, আজিয়ে পেকিং কৰি থৈ দিছে আৰু। তুমি যোৱা মোক অকণি বেগটো লৈ আনিবা যোৱা। কেলে এই বস্তুখিনি চব একেলগতে ভাল হ'ব যোৱা। তো হেল্ল' ফ্ৰেণ্ডছ, বিশেষ এটা কাৰণত মানে মই সেইদিনাখনি ভিডিঅ'টো বনাব নোৱাৰিলোঁ। মানে ইমানেই বিজি হৈ গ'লোঁ ন, ভিডিঅ'টো বনাবলৈ অকণো টাইমেই নাপালোঁ। কাৰণ কেলৈ নিজৰ আছিলে যে, সেইকাৰণে অকণো টাইম নাপালোঁ। আৰু বেলেগক বনাবলৈ দিবলৈও মানে সুবিধা নাপালোঁ। মানে এনেকুৱা মানুহ নাছিলে যি নেকি মোক ভিডিঅ'টো বনাই দিবলৈ ক'ব পৰা মই নাছিলোঁ। তাৰপিছত নিজৰে যিটো, সেইকাৰণে মানে ভিডিঅ'টো ভালকৈ বনাই দিব নোৱাৰিলোঁ। ইণ্ট্ৰ' এডোখৰ আছে, সেইডোখৰ চাওক, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভালকৈ বনাই দিব নোৱাৰিলোঁ কাৰণে মই সেইফালৰ পৰা ক্ষমা বিচাৰিছোঁ আপোনালোকক। ভিডিঅ'টো ভালকৈ দেখাব নোৱাৰিলোঁ মানে, কাৰণ কেলৈ কিবা এটা নিজৰ হ'লে মানে সেই কামটোত বেছি ব্যস্ত হৈ যাবলগীয়া হয়, আৰু সেইবাবে মই টাইম নাপালোঁ ভালকৈ বনাবলৈ। আগতো নাপালোঁ, অকল এই মাৰ্কেটত যোৱা, বজাৰ কৰা, কিবা কিবি সেইবোৰে দেখাব পাৰিলোঁ। আৰু ভিডিঅ'টো আশা কৰিলোঁ চাই ভালে পাব। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। আজি মানে ঘৰতে আছে, আমাৰ মৃত্যু হোৱা ঘৰতে কয় যে আছে মানে, কাৰণ কেলৈ পলুৱাই আনিছিলোঁ ন, সেইকাৰণে এতিয়া যাব লাগে। সেইফালে চব ওলাই আছে ভিতৰত, মোৰ ওলাই মেলি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু ক'বচোন ভিডিঅ'টোত। মানে যদি ভাল লাগিছে লাইক কমেণ্ট এটা কৰি দিব, আৰু লাইক এটাও কৰি দিব মানে ন, যদি ভাল লাগিছে।
আহি আছে মানুহ ৰখি আছোঁ আমাৰ লগত যাবৰ কাৰণে। আৰু মানুহ মাহেঁত আগত গ'ল, সেইটো মানে টাইমে নাপালোঁ, মই ইটো সিটো কৰি থাকিবলগীয়া হ'ল। মাহেঁত আগত গ'লগৈ। এতিয়া আমি ইয়াৰ পৰা ঘৰৰ পৰা ওলাই যাম। দাদাহেঁত আহি আছে আমাৰ লগত যাবৰ কাৰণে। তো ভিডিঅ'টো চাই থাকক, আগলৈ লগ পাই আছোঁ।